নমস্কাৰ, মই মিগেন শইকীয়া। পোনপ্ৰথমে মোৰ ইউটিউব চেনেল MS এণ্টাৰটেইনমেণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি দ্বিতীয় খণ্ডত বৰগীতৰ ৰাগৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমি বেলুৱা ৰাগৰে বৃন্দাবনে বৰগীতটিৰ আজি সম্পূৰ্ণ তালৰ সৈতে আজিৰ ভিডিঅ'টি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকে তলত কমেণ্ট বক্সত কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো আমি দ্বিতীয় খণ্ডত আলোচনা কৰিছিলোঁ বেলুৱা ৰাগৰ আৰোহণ অৱৰোহণ ৰাগ আৰু ধ্ৰুঙংশ বৃন্দাবনে। তো আজি আমি গীতটো কেনেকৈ পৰিৱেশন কৰিব লাগে তাৰ বিষয়ে সবিশেষ আমি আলোচনা কৰিম। আহক আমি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। তো প্ৰথম আমি বৰগীত গাবলৈ হ'লে তো যেনেকৈ আমি স্বৰৰ জ্ঞান লাগিব, তো ঠিক তেনেকৈ এটা বৰগীত সম্পূৰ্ণকৈ গাবলৈ হ'লে তালৰ জ্ঞানটো জনাটো খুবেই প্ৰয়োজনীয়। তো আমি বৃন্দাবনে আজি এই বৰগীতটি এখন তালতে আমি শিকিম। প্ৰথম তালখন হৈছে পৰিতাল। আমি আজি পৰিতালতেই শিকিম। তো পৰিতালখন হৈছে 14 মাত্ৰা আৰু তালি 4 খালি 2 মনত থাকিব নিশ্চয়। তো পৰিতাল 14 মাত্ৰা, তালি 4 খালি 2। তো কেনেকৈ হয় আমি অলপ দেখাইছোঁ। তো পৰিতালৰ বোলটো মই অলপ মান অংশটো অলপ গাই শুনাইছোঁ। তো পৰিতালখন কেনেকৈ বাজিব খোলত। সাধাৰণতে পৰিতালখন 14 মাত্ৰাৰ, মই হাতত দেখাই দিছোঁ কেনেকৈ 14 মাত্ৰা হ'ব। তো 1 2 3 4 5 6 7 8 9 10 11 12 13 14। তো 14 মাত্ৰা কেনেকৈ হৈছে ধৰিব পাইছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14। তো 1 2 3 4 5 6 7 8 9 10 11 12 13 14। তো এখন হৈছে 14 মাত্ৰা। তো পৰিতালখনৰ বোলসমূহ কেনেকুৱা, তো বোল অলপ মান অংশটো গাই শুনাইছোঁ। তাও তাখি তাও খিতি তাক ধিন ধেনি টানি তাও। ফুলত এইটোৱে বাজিব। তাও তাখি তাও খিতি তাক ধিন ধেনি টানি তাও। নিশ্চয় ধৰিব পাৰিছে। তাও তাখি তাও খিতি তাক ধিন ধেনি টানি তাও। তো পৰিতালখন এখন। তো এই বৰগীতটোত কেনেকৈ পৰিতালখন বজাম। খালীৰ পৰা আৰম্ভ হ'ব পোনপ্ৰথমে 14 মাত্ৰা। মই গাই নাছোঁ বৰগীতটো। বৃন্দাবনে খেলে যশোআনন্দ লালনা। তো আমি গীতৰ লগে লগে তাল এনেকৈ বজাব লাগিব। প্ৰথম আমি আলাপত তাল নবজোৱাই গাম, তো নেক্সট আমি তাল বজোৱাই গাইছোঁ। তো আকৌ ষ্টাৰ্ট কৰিম। বৃন্দাবনে খেলে যশোআনন্দ লালনা। তো গীতৰ পিছৰ শাৰীলৈ আহিছোঁ। জোহাৰি সকল ভুৱন একো পালক হৰি বনে বচ পালনা। যেতিয়া আমি আকৌ ধ্ৰুং অংশলৈ ঘূৰি আহিম তেতিয়া ফুলত ঘাট বাজিব। তো ঘাটটো আছিলে তাখি তা তাখি তা গদিধিন গদিধিন তাখি তা তাখি তা ৰিধিনাক ধিন ৰিত
ধিন খিতা ৰে ধে না ধে নাও ধে নি তা খিতাও খিতা ধেই থাক ধিন এইটো পৰিতালখন এইটো ঘাটটো আছিলে তো যেতিয়া আমি বৃন্দাবনলৈ আকৌ ঘূৰি আহিম তেতিয়া এই ঘাটটো বাজিব বৃন্দাবনে খেলে যশোআনন্দ লালনা তো এইটো সম্পূৰ্ণ ধ্ৰুং অংশটো আছিলে তো ধ্ৰুং অংশৰ পাছতে পদৰ প্ৰথম অন্তৰাটো আমি গাইছোঁ তো প্ৰথম পদটো আছিলে পদৰ প্ৰথম অন্তৰাটো কুতি মদন জিনি ৰাজত যদুমণি নবজল ধৰতনু ভূষণা ত্ৰিবলি বলিত অংগ ভঙ্গ ৰুচিৰ ৰংগ ৰসিক ভুৱন মন মোহনা তো এটা আছিলে পদৰ প্ৰথম অন্তৰা তো আমি বৰগীতটো গাওঁতে আমি শব্দসমূহ ভাঙিব নালাগে তো উশাহ সলাওঁতে শব্দবোৰ আমি ভাঙি সলাব নালাগে উশাহটো তো সেইটো এটা মন কৰিবলগীয়া কথা তো যিকোনো গান গাওঁতে আমি শব্দবিলাক ভাঙিব নালাগে তো শব্দবিলাক ভাঙিলে বেলেগ এটা অৰ্থ বুজাবগৈ তো সেইকাৰণে আমি পৰাপক্ষত শব্দসমূহ নভঙাকৈ গাবলৈ চেষ্টা কৰিব লাগে তো আকৌ বৃন্দাবনে গাব লাগিব বৃন্দাবনে খেলে যশোআনন্দ লালনা আমি এখন পৰিতাল লৈ আছিলোঁ তো আমি একোটা বৰগীতৰ যিহেতু নিৰ্দিষ্ট তাল দিয়া নাথাকে তো আমি কেইবাখনো তাল লগ কৰি আমি এটা বৰগীত পৰিৱেশন কৰিব পাৰিম তো মই নেক্সট লাইনটো দুমানি তালখনত অলপ গাই শুনাইছোঁ তো দুমানি তালৰ বিষয়ে আমি পিছত আলোচনা কৰিম তো মই তালখন অলপ গীতত লগাই আপোনালোকক দেখাইছোঁ ললিত ভুজ মূলে মিলিত ৰাম কপুল ভঙ্গুৰ ভুৱ চালনা ইখত হাসি বাহিৰ মধুৰ ধ্বনি মণি